স্বাগতম জনাইছোঁ মানে আজি মানে আমাৰ পাঠাগুচিৰ কাষতে মানে সৰিয়হ সত্ৰ বুলি কয় তাতে মানে ডেন্স কম্পিটিশ্যন আছে মনসা পূজা উপলক্ষে গতিকে আপোনালোকে চাই থাকক আৰু আমি কি চাব পাৰোঁ আপোনালোকক কি দেখুৱাব পাৰোঁ চাই থাককচোন ভিডিঅ'টো সকলোকে চাই পালোঁ এতিয়া কিবা পূৰা একদম মানে হিলে দিছে দোকান চকান গাইছ চকুদি দেখোঁ আপোনালোকক আমি গোটেইখিনি দেখুৱাম আৰু অঁ দেখি আছোঁ গাইছ দোকান শিল্পী জ্যোতি দাস দহিংগ্ৰী পুৰা ৰাচন কৰি গৈছে গাইছ পুৰা একদম মনসা পূজা লাগি গৈছে গাত ৰাস পুলিং আহি গৈছে ৰাস পুলিং আহি গৈছে তো গলতি সে মিষ্টেক
শুভকামনা যাচি মোৰ ক'বলগীয়াখিনি এইখিনি কৈ সামৰণি মাৰিছোঁ। ভিডিঅ' কিবা ক'বা? মোৰ ক'ব লগা আছে যে মই অনুষ্ঠানটো সঁচাকৈ ক'ব লাগিব দেই, ইমান যে আপোনালোকে ডাঙৰকৈ আয়োজন কৰিছে মই একদম মোৰ মনলৈ অহা নাছিলে কথাষাৰ। আৰু সেইকাৰণে মোক এয়াৰপৰ্টত যিকেইজন মোৰ ভাতৃ ভণ্টি এনি টাইম মোৰ সৈতে থাকে, চ' গোটেইখিনিকে মই লৈ আহিছোঁ। আপোনালোকে যদি অনুমতি দিয়ে তাতে আপোনালোকৰ বাবে দুটা ছাৰপ্ৰাইজো আছে। তাতে এনেকুৱা এজন অভিনেতা অন্তৰ্নিহিত হৈ আছে, মই তাক কোৱা নাই কিন্তু উবাৰ আম গৈ মই ক'লেই গৈ আছোঁ, মই তেখেতক কোৱা নাছিলোঁ। আপোনাৰ সকলোৰে পৰিচিত বিদুৰ ভাই চাইছে আপোনালোকে? মাইনা এনেকুৱা নহয় গীত কোনে কোনে চাইছে হাতখন ওপৰলৈ দিয়ক। অ'কে, চ' সেই দুটা কামতে থকা এজন অসমৰ অতিকৈ চিনাকি মোক বলিন বৰা আমাৰ মাজত আছে। বলিন, প্লিজ বি অন দ্য চিট ফৰ মি। ইয়া বলিন। আচলতে তেখেতসকলে গোটেইখিনি মোক এয়াৰপৰ্টত ল'বলৈ গৈছিলে। মই কৈছোঁ তহঁতক এজেগাই আমাৰ যি পিন্ধনৰ ৰথ সেইখনত যাতে আপোনালোকে কোনো দায়িত্ব নধৰে। আচলতে কাকো মই কোৱাই নাই পূজালে। শ্ৰুতি শিখা ভাৰদ্বাজ, বিদুৰ ভাইৰ আৰু এটা চৰিত্ৰ শৰ্মিষ্ঠা দাস। বিদুৰ ভাই চিৰিজটো যদি আপোনালোকে চাইছে আপোনালোকে তেখেতক ডেফিনেটলি প্ৰত্যক্ষ কৰিছে। চ' শৰ্মিষ্ঠাও আহিছে আমাৰ সৈতে। এই গোটেইকেইজন মোৰ ভাতৃ ভগ্নীৰ শাৰীতে পৰে আৰু আমি একেলগে আছিলোঁ। আৰু মই কৈছোঁ ব'ল এজেগাৰ পৰা আহোঁ। চ' তেখেতসকলে প্ৰথমবাৰ এই ঠাইলৈ আহিছে, গতিকে মই প্ৰথমে বলিনৰ পৰা অকণমান জানিম কেনেকুৱা লাগিলে। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে গম পোৱা নাছিলোঁ ইয়ালৈ আহিম বুলি। খুব ভাল লাগিলে আহি, আৰু মই লগ পাই ভাল লাগিলে। আৰু কাম কৰি আছোঁ, আশীৰ্বাদ কৰিব আৰু যাতে ভাল কাম কৰিব পাৰোঁ। ধন্যবাদ। থেংক ইউ বলিন। অঁ ঠিক আছে, সম্বৰ্ধনা হৈ থাকিব। শ্ৰুতি আছে, শ্ৰুতিৰ মোৰ ভগ্নী তাই খুব ধুনীয়া গীত এটি কৰিছে, ৰাইজে আদৰি লৈছে গীতটি। শ্ৰুতিৰ পৰা সেই দুটা লাইন শুনি আপোনালোকৰ কাৰণে গিফ্টটো দি গৈছোঁ, শুনি যাব আপোনালোকে। নমস্কাৰ সকলোকে, কি খবৰ বাৰু, ভালে আছেনে? মই আজি ইয়ালৈ প্ৰথম আহিছোঁ, হঠাৎ দাদাই মাতি দিলে, নভবাকৈ আজি আচলতে মায়ে মাতি আনিছে চাগে। তো লগ পাই খুব ভাল লাগিল সকলোকে। মোৰ ৰিচেণ্টলি এটা গান ৰিলিজ হৈছিলে, সুনীত গগৈদাৰ লিৰিক্স আছিলে আৰু বিজয় শংকৰদাৰ মিউজিক আছিলে। চকুৰে চাই মিচিকিৰা বহুতে সুবিধা চাই নিগাজি ঠাই ল'ব খোজে বুকুতে, মইহে কাকো খাতাং কৰা নাই। মন যদি যায় ঠিকনা নাই, তোকে পেলাম ভালে পাই। তোকে পেলাম ভালে পায় গীতটি সকলোৱে শুনিব আৰু মৰম দিব বুলি আশা থাকিল। ধন্যবাদ। থেংক ইউ শ্ৰুতি। শৰ্মিষ্ঠা আছে, আপোনালোকে বিদুৰ ভাই দেখিছিলে, এই দুয়োজনকে দেখিছে, শৰ্মিষ্ঠা আৰু বলিন। শৰ্মিষ্ঠা প্ৰথমবাৰ আহিছে, তেখেতসকলৰ ঘৰ উজনি অসমত আৰু এইফালে খুব কম অহা হয় তেখেতসকলৰ, গতিকে দায়িত্বটো আমাৰেই থাকে, আমাৰ নিজৰ গাঁওখন তেখেতসকলৰ সৈতে পৰিচয় কৰি দিয়াৰ। শৰ্মিষ্ঠাক মাইক্ৰফোনটো আগবঢ়াইছোঁ। ভালেই আছে সকলোৱে, ধন্যবাদ বাৰু। ভাল লাগিল আপোনালোকৰ ওচৰলৈ আহি। আমি গমেই পোৱা নাছিলোঁ যে আমি ইয়ালৈ আহিম। আপোনালোকে ইমান ধুনীয়াকৈ মনসা পূজা, ইমান ধুনীয়া অনুষ্ঠান এটাত আমাক নিমন্ত্ৰণ কৰি আনিলে। ভাল লাগিছে, সেইবিলাকো ধন্যবাদ জনাইছোঁ যে ময়ো মানুহ মনসা পূজা বহুত আমাৰ ঘৰত পূজা কৰে। তো ভাল লাগিলে আপোনালোকক লগ পাই, আৰু সকলোকে ৰঙালী বিহুৰ আগতীয়াকৈ ওলগ যাচিছোঁ। ধন্যবাদ। থেংক ইউ ছ' মাছ। আৰু আপোনালোকে মই গম পাওঁ, মই যিমানেই অনুষ্ঠান সামৰিছোঁ বুলি ক'লে আপোনালোকে মোক গান দুগৰাকীয়ে যাবলৈ নিদিয়ে। আৰু এইবাৰ এটা গান কৰিছিলোঁ, গানটো একদমেই নচলিল, খুব দুখ লাগে আচলতে। যেতিয়া গান এটা কৰোঁ ৰাইজে একদম নালাগে, ইমান নেগাওঁ নহয়, যেতিয়া গান এটা কৰোঁ, গান এটা যেতিয়া ৰাইজে আদৰি লয় খুব ভাল লাগে, আদৰি নল'লে খুব দুখ লাগে। চ' তেনেকুৱাই গান এটা কৰিছোঁ, ৰাইজে একদম নেচালেই। গতিকে যিহেতু মা মনসা আছে, আই থিংক আজিৰ পিছত গীতটি চাব ৰাইজে, তাকে কামনা কৰি ঘৰৰ ল'ৰা এফাকি এনে গাই দিছোঁ দেই। গানটো এনেকুৱা আছিলে, ঐ কি দেখিলা বোৰে চাই নাই নাই একোকে বুজি নাপায়। শুনিছে নেকি? গাওকচোন তেতিয়াহ'লে এটা লাইন, মই তেনেকৈ গম পাম যে আপোনালোকে শুনিছে বুলি। ঐ কি দেখিলা বোৰে চাই নাই নাই
কি শুনা নাই নেকি ৰূপ দেখি গুণ দেখি লগতে কমুক দেখি জগাবোৰে কিবা কিবি আমাৰ মাইনা 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 এনেকুৱা নহয় মাইনা এনেকুৱা নহয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় থেংক ইউ মাইনা কেনেকুৱা সেয়া আপোনালোকে জনাইছে অলৰেডি আৰু সকলোকে ধন্যবাদ জনাইছোঁ পুনৰ আৰু যিহেতু কাইলৈ পৰা অৱস্থা গৈ অকণমান নিজে জিৰোৱাটো প্ৰয়োজন দেখিছে মোৰ চকু সোমাই আছে মাত্ৰাবোৰ বেয়া হৈ আছে গতিকে আৰু প্ৰায় ৰাইজৰ মৰমত 35খন অনুষ্ঠান বেক টু বেক আছে গতিকে আশীৰ্বাদ কৰিব মা মনসাই যদি আশীৰ্বাদ কৰে এটা জুলাই হাত চাপৰি কমিটিৰ বিষয়ে হ'বলৈ পাৰে থেংক ইউ আমি ভৃগু কাশ্যপ দেৱক কমিটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত উপস্থিত আছে বলিন বৰাদেৱ আৰু তেখেতক প্ৰথমতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হীৰক কলিতাই এটি ফুলৰ থোপাৰে সম্বৰ্ধনা জনাব ফমিন গোস্বামী ইয়াৰ পাছত সম্বৰ্ধনা জনাবলৈ লৈছোঁ শ্ৰুতি ভৰত দাসক আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শৈলান গোস্বামী আৰু এটি ফুলৰ থোপাৰে সম্বৰ্ধনা জনাব নিকুঞ্জ কলিতাই এইবাৰ সম্বৰ্ধনা জনাবলৈ লৈছোঁ শৰ্মিষ্ঠা দাসক আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বেদান্ত গোস্বামী আৰু এটি ফুলৰ থোপাৰে সম্বৰ্ধনা জনাব বনদীপ ৰয়ে আৰু এইখিনিতে সম্বৰ্ধনা অনুষ্ঠান অন্ত পৰিল আমি ঘৰত যাই আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু আপোনালোকৰ অলপ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব